টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলক বিনা চৰ্তে শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে। টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি দৰমহা 10,800 টকা, এই 10,800 টকাৰ পৰা তেওঁলোকৰ দৰমহা নিম্নতম 30,000 টকা প্ৰদান কৰিব লাগে। টিউটৰসকলক NPSৰ অন্তৰ্ভুক্ত কৰিব লাগে। এই 3 দফীয়া দাবীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক যোৱাকালি টিউটৰ শিক্ষক সন্থাই লগ ধৰিছিলে আৰু মুখ্যমন্ত্ৰীয়ে কি প্ৰতিশ্ৰুতি দিছিলে টিউটৰ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদকগৰাকীক। আলোচনাৰ অন্তত আমাক কি ক'লে সংলগ্ন টিউটৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন শৰ্মাদেৱে। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেইখিনি কথা গম পাব A to Z। ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম একোমোডেট টিউটৰ সন্থাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি প্ৰতিশ্ৰুতি দিছিলে চাওঁ আহকচোন। নমস্কাৰ ছাৰ বাইদেউসকল, যোৱাকালি 10 মে 2023 বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে নাৰায়ণপুৰত কলাক্ষেত্ৰ উদ্বোধন কৰিবলৈ আহিছিল আৰু তাতেই আমি সদৌ অসম একোমোডেট টিউটৰ সন্থাই মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি 3 দফীয়া দাবী সংলগ্ন আবেদনৰ জৰিয়তে আমাৰ সমস্যা সমাধানৰ দাবী জনাওঁ। যি 3 দফীয়া দাবী আছিলে, বিনা চৰ্তে টিউটৰৰ পৰা শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে, অন্যথা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকক শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে, তেওঁলোকৰ পদসমূহ শিক্ষকলৈ উন্নীতকৰণ কৰিব লাগে। 2 নম্বৰ দাবীটো আছিলে তেওঁলোকৰ যে টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি 10,800 টকাৰ এক সীমিত সংখ্যক দৰমহা, সেই দৰমহা বৃদ্ধি কৰি তেওঁলোকৰ নিম্নতম দৰমহা হ'ব লাগে 30,000 টকা পৰ্যন্ত। আন এটা দাবী আছিলে তেওঁলোকৰ, যি তৃতীয়টো দাবী আছিলে যে NPSৰ অন্তৰ্ভুক্ত কৰিব লাগে টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলক। যি নেশ্যনেল পেঞ্চন ছিষ্টেম, সেই নেশ্যনেল পেঞ্চন ছিষ্টেমৰ অন্তৰ্ভুক্ত কৰিব লাগে এই টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলক। 2013 চনত যিসকল শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছিলে, সেই প্ৰাদেশিকৰণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে যদি শিক্ষকৰ পূৰ্ণ মৰ্যাদা পাইছে, তেতিয়াহ'লে 2021 বৰ্ষত যিসমূহ বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ কৰি শিক্ষকক নিযুক্তি দিছিলে টিউটৰ হিচাপে, তেওঁলোকক কিয় শিক্ষক হিচাপে নিযুক্তি নিদিলে? তেওঁলোকক NPSৰ পৰা বঞ্চিত কৰা হৈছে, তেওঁলোকক এক সীমিত সংখ্যক দৰমহাৰে নিযুক্তি দিছে চৰকাৰে। সেয়েহে সদৌ অসম একোমোডেট টিউটৰ সন্থাই মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি 3 দফীয়া দাবী সংলগ্ন আবেদনৰ জৰিয়তে সমস্যা সমাধানৰ দাবী জনায় তেওঁলোকে আৰু মুখ্যমন্ত্ৰী মহোদয়ে টিউটৰসকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মুখ্যমন্ত্ৰী মহোদয়ে দ্বিজেন শৰ্মা মহোদয়ে কয় যে সাধাৰণ সম্পাদক সদৌ অসম সংলগ্ন টিউটৰ সন্থাৰ সাধাৰণ সম্পাদক মহোদয়ৰ সৈতে যি আলোচনা হৈছিলে, আবেদন মুখ্যমন্ত্ৰীৰ হাতত যেতিয়া তুলি দিছিলে, তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে টিউটৰসকলৰ সমস্যা সমাধান কৰা হ'ব। তেওঁলোকৰ শিক্ষকৰ পদসমূহ, তেওঁলোকৰ যি টিউটৰ হৈ আছে তেওঁলোক, সেই টিউটৰৰ পৰা তেওঁলোকক শিক্ষক মৰ্যাদা প্ৰদান কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে। অলপ দেৰি হ'লেও তেওঁলোকৰ পদসমূহ যে শিক্ষক মৰ্যাদাৰে তেওঁলোকক শিক্ষক মৰ্যাদা প্ৰদান কৰা হ'ব, সেয়া নিশ্চিত বুলি ক'ব পাৰি। যিহেতুকে নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত হয়তো ভাল খবৰ আহিব পাৰে টিউটৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ। আমাৰো কামনা যে এই দুৰ্ভগীয়া যিসকল শিক্ষক আছে, আজি টিউটৰ হিচাপে নামকৰণ কৰা হৈছে তেওঁলোকক, যাতে সেই টিউটৰ শব্দটো নাইকিয়া হৈ তেওঁলোকে শিক্ষক হিচাপে জীয়াই থাকিব পাৰে, তেওঁলোকে যাতে শিক্ষক মৰ্যাদা পায়, তেওঁলোকৰ দৰমহা যাতে বৃদ্ধি হয়, বাকী শিক্ষকৰ দৰে যাতে বিদ্যালয়ত কৰ্মৰত যিসকল শিক্ষক আছে তেওঁলোকৰ লগত, অৰ্থাৎ টিউটৰ শিক্ষকসকলৰ লগত কৰ্মৰত হৈ থকা শিক্ষকসকলৰ দৰমহা বেছি, কিন্তু পাঠদান একেই, তেওঁলোকেও ছাত্ৰ ছাত্ৰীক পাঠদান দি আছে একে সমান। অৰ্হতা থকাৰ পিছতো, বিভিন্ন ধৰণৰ ডিপ্ল'মা থকাৰ পিছতো, DLED BEd থকাৰ পিছতো তেওঁলোকক আজি কিয় শিক্ষক মৰ্যাদা প্ৰদান নকৰিলে চৰকাৰে, সেয়া প্ৰশ্ন উত্থাপিত হৈছে। উদ্বোধন কৰিবলৈ আহিছিল আৰু তাতেই আমি সদৌ অসম একোমোডেট টিউটৰ সন্থাই মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি 3 দফীয়া দাবী সংলগ্ন আবেদনৰ জৰিয়তে আমাৰ সমস্যা সমাধানৰ দাবী জনাওঁ। মুখ্যমন্ত্ৰী মহোদয়ে টিউটৰসকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইতি সাধাৰণ সম্পাদক দ্বিজেন শৰ্মা। ধন্যবাদ জনাইছোঁ দ্বিজেন শৰ্মা ডাঙৰীয়াক। আপুনি এই টিউটৰসকলৰ হৈ যিখিনি আগবাঢ়ি আছে, যিখিনি কাম কৰিছে, আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ আপোনাক। মুখ্যমন্ত্ৰী মহোদয়ক আপুনি লগ ধৰিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰালে যে এই টিউটৰসকলৰ সমস্যাটো, তেওঁলোকৰ যি সমস্যা, তেওঁলোকৰ দৰমহা কম,
তেওঁলোকক NPSৰ অন্তৰ্ভুক্ত কৰিব লাগে। যদিও শিক্ষকৰ মৰ্যাদা চৰকাৰে প্ৰদান কৰিব নোৱাৰে তেতিয়া তথাপিও তেওঁলোকক যাতে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থাৰে তেওঁলোকক শিক্ষক মৰ্যাদা প্ৰদান কৰে আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে চৰকাৰে। আৰু যিসকল শিক্ষকে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে এই টিউটৰ শিক্ষকসকলক চৰকাৰে সাহায্য প্ৰদান কৰিব লাগে। মৃত্যুমুখত পৰা আত্মহত্যা কৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিব লাগে চৰকাৰে। সেয়া আমাৰ দাবী, অসমৰ ৰাইজৰ দাবী, সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ দাবী যে টিউটৰসকলৰ ন্যায় লাগে, টিউটৰসকলক শিক্ষক হিচাপে জীয়াই থাকিব দিব লাগে। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে কিন্তু আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ যিকোনো খবৰ লৈ আনিম। A to Z লেটেষ্ট খবৰসমূহ প্ৰতিদিনে আপোনালোকে পাই থাকিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে পুনৰ এবাৰ কৈ আছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।